আচলতে অকণমান ভালো লাগিছে, কাৰণ বতাহ যিমান দিব বৰষুণ সিমানেই উৰুৱাই নিব। তাৰে কামনা। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আৰু কালি আছিল 30 এপ্ৰিল আৰু আমি গৈছিলোঁ জুবলি বৰুৱাৰ ফাংচন চাবৰ কাৰণে সৰভোগত, আৰু খুব বেছি ভাল লাগিলে আমাৰ চাই। আপোনালোকৰ লগতো ভাবিলোঁ শ্বেয়াৰ কৰি থওঁ। কিন্তু গোটেই ফাংচনটোতো ৰেকৰ্ড কৰিব পৰা নাই, ইমান বেছি মানুহৰ মাজত। তাৰে ভিতৰত 4-5টামান মই ৰেকৰ্ড কৰিছোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিছোঁ। আৰু আপোনালোকৰ যদি জুবলি বৰুৱাৰ গীতৰ অনুষ্ঠান ভাল লাগে, প্লিজ কমেণ্টত এটা গ্ৰীণ হাৰ্ট দিব। আৰু মোৰ ভিডিঅ'বিলাকো চাই যদি ভাল পাইছে তেন্তে কমেণ্ট কৰি জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেন্তে দেৰি নকৰাকৈ বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ। উপস্থিত সকলোকে নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা, পলমকৈ হ'লেও ৰঙালী বিহুৰ শুভকামনা। আৰু আপোনাৰ সকলোৰে সেৱা আগবঢ়ালোঁ সকলোৱে কৰিছোঁ যে আজি সন্ধিয়াটি আমি সুন্দৰকৈ কটাম বুলি, আৰু ৰাইজৰ আশীৰ্বাদ লৈ। আগতে বহুতবাৰ শুনিছে, মই লাইভ কেতিয়াও আপোনালোকৰ আগত কোৱা নাই, গতিকে আজি গাবলৈ লৈছোঁ। সকলোৰে সহায় সহযোগিতা কামনা কৰিলোঁ। কিয় ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰে। ধন্যবাদ।
ছোৱালীবোৰে আচলতে হাতৰ কাম বাদেই দিছে কৰা তেনেকুৱা এটা সময়ত যেতিয়া এমব্ৰইডাৰী কৰি এখন ছবি এনেকৈ কোনোবাই দিয়ে বৰ ভাল লাগে আচলতে বহুত বহুত ধন্যবাদ জনাইছোঁ আন এগৰাকী অনুৰাগী আছে জুবলি বৰুৱাৰ বিকাশ দাসে এখন নিজ হাতেই ছবি অংকন কৰি আনিছে বিকাশ দাদেও সেই ছবিখন আমাৰ মৰমৰ শিল্পীগৰাকীক প্ৰদান কৰিব বিকাশলৈ বহুত মৰম আৰু বহুত বহুত ধন্যবাদ ইমান ধুনীয়া আঁকিছে আপুনি বৰ ধুনীয়া লাগিছে সঁচাকৈ বহুত বহুত ধন্যবাদ এইখিনিতে আমাৰ বৃহত্তৰ মহানগৰ ৰঙালী বিহু সন্মিলনৰ মাননীয় সভাপতি